हेलो एवरीवन মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালেই। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষত চাই জনাব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে। ঠিক আছে তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তেতিয়া গম পাই যাব আপোনালোকে আজি মই কি বনাম। ঠিক আছে বলক তেন্তে। মই চব্জি বনাবলৈ ৰেডি হৈ গ'লোঁ। মই কষ্টিউম পিন্ধি ল'লোঁ। এতিয়া মই ভাবিছোঁ কি বনাম আপোনালোকক কৈ দিওঁ। আজি মই বনাম বুলি ভাবিছোঁ মটৰ মেথি মলাই। আৰু আপোনালোকে চাই যাব শেষলৈকে, তেতিয়া গম পাই যাব মই কেনেকৈ বনাওঁ। বহুত সহজ ৰেচিপি হয়, আপোনালোকে ঘৰতে ইজিলি বনাব পাৰে। আৰু মই এইটো এইকাৰণে পিন্ধি লৈছোঁ, যিখিনি মই চব্জি মছলা চব্জিত দিওঁ ন, আধাখিনি মোৰ চব্জিত পৰে, আধাখিনি মোৰ কাপোৰত পৰে। সেইকাৰণে মই এইটো পিন্ধি লৈছোঁ। ঠিক আছে তেন্তে ভিডিঅ'টো চাই যাব আগলৈকে। এয়া চাওক মটৰ হৈছে। মই এইখিনি মেথিখিনি ধুই ল'লোঁ। ধুই মেলি কটা নাই চাওক। মই এনেকৈ এইখিনি এতিয়া বইল কৰি ল'ম। ইয়াত অলপমান মই চেনি অকণমান দি দিম, কালাৰটো চেঞ্জ নহ'বৰ কাৰণে দিছোঁ চেনি দিছোঁ মই ইয়াতে। এতিয়া মই ইয়াত পানী দি দিওঁ। পানী অলপ দিলোঁ আৰু এইখিনি ডুবিবৰ কাৰণে দি দিছোঁ পানী। এইখিনি মই এতিয়া সিজাই ল'ম। এইখিনি ঢাকোন মাৰি মই মছলাৰ কাৰণে কি লৈছোঁ এইটো চাওক। পিঁয়াজ ডাঙৰ এটা পিঁয়াজ লৈছোঁ, বাদাম লৈছোঁ। বাদাম তিয়াই থৈছিলোঁ, তিয়াই পেলাই বাকলি গুচাই লৈছোঁ। 4-5টামান বাদাম লৈছোঁ আৰু লৈছোঁ খৰবুজা বীজ। এইখিনি মই তিয়াই থৈছিলোঁ। তাৰপিছত কেইফুটামান ৰচুন লৈছোঁ। এইখিনি মই অলপ পানী দি পেলাই সিজাই ল'ম। এইখিনি মই এইখিনি সিজাই ল'ম অলপ দেৰি, যেতিয়ালৈকে এইখিনি সিজি নাযায় তেতিয়ালৈকে। এতিয়া মই ঢাকোন লগাই দিছোঁ ইয়াতে। এইখিনি চাওক 50% কুক হৈ গ'ল। এইখিনি মই এতিয়া ঠাণ্ডা কৰি ল'ম অলপ দেৰি। উঠাই লৈছোঁ ইয়াৰ পৰা। এই পানীতে মই এতিয়া মটৰখিনি সিজাই ল'ম। মটৰ দি দিছোঁ অলপ দেৰি। মটৰখিনি বইল কৰি ল'ম ইয়াতে। চাওক মই মেথিখিনি এইখিনি মিহিকৈ কাটি দিলোঁ। এইফালে মটৰ ল'লোঁ। এইফালে মছলাখিনি মই ঠাণ্ডা হ'ব দিছোঁ। এইখিনি এতিয়া পেষ্ট বনাই ল'ম। কড়াই গৰম হৈ গ'ল। মই ইয়াতে জিৰা দি দিম। জিৰাখিনি অলপ ক'লা হোৱালৈকে ৰাখিব দিম। অলপ ফ্ৰাই হ'ব দিম। এতিয়া এইখিনি চাওক মই মছলাখিনি কৈছিলোঁ, এইখিনি মই পেষ্ট বনাই ল'লোঁ। এইখিনি দি দিম মই ইয়াতে। এইখিনি মই ভাজি ল'ম অলপ দেৰি। ইয়াতে অলপ পানী দি পেলাই কাটি দিম এইখিনি। এইখিনি অলপ দেৰি ভাজি ল'ম এতিয়া মই। এয়া মছলাখিনি মই ভাজি ল'লোঁ। এতিয়া মই কি দিওঁ চাই ল'ব। নিমখ দিম এতিয়া। নিমখ দিছোঁ, সোৱাদ অনুসৰি নিমখ। হালধি নিদিওঁ। এতিয়া দিম মই ইয়াত ডেৰ চামুচ ধনিয়া পাউডাৰ, আধা চামুচ আমচুৰ পাউডাৰ। এইখিনি মই মিক্স কৰি ল'ম। ইয়াত হালধি, জলকীয়া গুড়ি দিম বাৰু, এইখিনি জ্বলা হ'বৰ কাৰণে। এক চামুচ দিছোঁ মই জলকীয়া গুড়ি এইখিনি দিব পাৰে। মই কেঁচা জলকীয়া দিয়া নাই কাৰণে মই শুকান জলকীয়া গুড়ি দিছোঁ। আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে। এইখিনি চাই ইয়াত মই লৈছোঁ এচামুচ দৈ আৰু 2 চামুচ গাখীৰ সৰ। এইখিনি মই ইয়াত দি দিম এতিয়া। এইখিনি মই এতিয়া সিজিবলৈ দিম অলপ দেৰি। ইয়াতে কুকিং হোৱাত আছিলে ন, এইখিনি পানী দি পেলাই এনেকৈ লৈ এনেকৈ সিজিব দিম।
এতিয়া মই ইয়াতে এইখিনি মেথিখিনি দি দিছোঁ আৰু মটৰখিনি দি দিছোঁ এইখিনি এতিয়া মই এইখিনিত পানী অলপ দি পেলাই অলপ সিজিবলৈ দিম পানী দি দিলোঁ এইখিনি মই শুকুৱাই দিম পানীখিনি যিমানখিনি দিছোঁ মই এইখিনি মই এতিয়া এইখন ৰাখি দিলোঁ চাওঁ এইখিনি মোৰ ৰেডি হৈ গ'ল মেথি মটৰ মলাই সিজি গ'ল উতলি গ'ল এতিয়া ইয়াত মই দি দিম গৰম মছলা দিছোঁ ৰেডি হৈ গ'ল মই অলপ গ্ৰেভি ৰাখিলোঁ ইয়াতে ইয়াত চাওঁ মই এতিয়া মই কালাৰৰ কাৰণে দিছোঁ অপচনেল হয় আপোনালোকে দিব পাৰে নিদিব পাৰে কেশৰ দি দিছোঁ আৰু ইয়াত মই দি দিম এচামুচ আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভাল পায় যদি ৰেচিপিটো চাই ভাল পালে তেন্তে কমেণ্ট কৰি জনাব আৰু জনাব যে আপোনালোকে আৰু কি ৰেচিপি চাব বিচাৰে মই সেইটোৱে ৰেচিপি লৈ আহিম আৰু মই আজি এতিয়া ফাৰ্ষ্ট টাইম এই ৰেচিপিটো বনাইছোঁ তেন্তে মই টেষ্ট কৰিমহে এতিয়ালৈকে কৰাই নাই কৰি ক'ম যে আপোনালোক কেনেকুৱা লাগিলে বহুত টেষ্টি হয় আৰু বহুত সহজে আপোনালোকে ঘৰতে বনাই খাব পাৰে আৰু ভবা নাছিলোঁ যে ইমান টেষ্টি হ'ব বুলি আজি তেন্তে আজিলৈ বাই বাই গুড নাইট